নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আপোনালোকৰ বাবে দুটা বহুতো ইম্পৰ্টেণ্ট এন্ড্ৰইড এপ্লিকেশ্যন লৈ আহিছো, যি দুটা এপ্লিকেশ্যন আপোনালোকক বহুতো সহায় কৰিব। এপ্লিকেশ্যন দুটাৰ বাবে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু এপ্লিকেশ্যনটোৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব। এপ্লিকেশ্যনটোৰ নাম হৈছে চাইলেণ্ট স্ক্ৰীনশ্বট। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত অপেন কৰিব আৰু কিছুমান পাৰ্মিশ্যন বিচাৰিব, সেইখিনি এলাউ কৰি দিব। এলাউ কৰি হোৱাৰ পিছত আপোনালোকে বেক কি দিব আৰু এটা তাতে অপশ্যন পাব সেন্সৰ, সেইটো আপোনালোকে সেইটো অন কৰি দিব। সকলো এলাউ কৰি হোৱাৰ পিছত আপুনি এতিয়া স্ক্ৰীনশ্বট ল'ব পাৰিব। স্ক্ৰীনশ্বট লওঁতে আপোনালোকৰ মোবাইলৰ কেমেৰাৰ ওচৰত এটা সেন্সৰ থাকে। সেন্সৰটোৰ ওচৰলৈ আপোনালোকে হাতটো নিলে অট'মেটিকলি স্ক্ৰীনশ্বট হৈ যাব। আপোনালোকে দেখিছে যে মই হাতটো নিয়াৰ লগে লগে এটা স্ক্ৰীনশ্বট হৈ গৈছে। মই এতিয়া আপোনালোকক ইউটিউবটো ওপেন কৰি দেখাইছোঁ। ইউটিউবটোৰ এটা স্ক্ৰীনশ্বট ল'ম। দেখিছে যে মই হাতটো ওচৰলৈ নিয়াৰ লগে লগে এটা স্ক্ৰীনশ্বট হৈ গৈছে। যদি এপ্লিকেশ্যনটো ভাল পালে তেতিয়া ডাউনলোড কৰিব। এপ্লিকেশ্যনটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ছেকেণ্ড এপ্লিকেশ্যনটোৰ নাম হৈছে নটিচেফ। সেই এপ্লিকেশ্যনটোৰ যোগেদি আপোনালোকে যদি কোনোবা নটিফিকেশ্যন ডিলিট হৈ যায়, আপোনাৰ যদি হোৱাটছএপত কোনোবাই মেছেজ কৰে, তাক সেইটো তেওঁ মেছেজ কৰাৰ লগে লগে ডিলিট কৰি দিয়ে, আপুনি চাব নোৱাৰে। কিন্তু এই এপ্লিকেশ্যনটোৰ যোগেদি আপোনালোকে ডিলিট কৰা মেছেজটো আপুনি চাব পাৰিব। তাৰ বাবে আপুনি চিম্পলি এপ্লিকেশ্যনটো ইনষ্টল কৰিব। ইনষ্টল কৰি আপোনাৰ কিছুমান পাৰ্মিশ্যন বিচাৰিব, সেই পাৰ্মিশ্যনখিনি দি দিব। পাৰ্মিশ্যনখিনি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ যাব। আৰু যদি কেতিয়াবা আপোনালোকৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যন ডিলিট হৈ যায়, তেতিয়া এই এপ্লিকেশ্যনটোত গৈ চাব পাৰিব। এই এপ্লিকেশ্যনটোতে সকলো নটিফিকেশ্যন ছেভ হৈ থাকে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।